সকলোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ মই ভেন্দি পকৰি ৰেচিপি। ভেন্দি পকৰি ৰেচিপি বনাবলৈ কাৰণে মই কেইটামান ভেন্দি লৈ লৈছোঁ, দুটা কাটি লোৱা পিঁয়াজ, দুটা জলকীয়া আৰু কেইটামান নহৰু লৈছোঁ। মই ভেন্দিখিনি ভালকৈ ধুই লৈছোঁ। তাৰপিছত মই মাজতে এনেকৈ কৰি পেলাই কাটি লৈছোঁ। তাৰপিছত মই বাতি এটাত 5 চামুচ বেচন, এচামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, এচামুচ নিমখ, এচামুচ হালধি গুড়ি, তাৰপাছত আধা কাপ পানী দি মিশ্ৰণটো মই এটা ভালকৈ পেষ্ট বনাই লৈছোঁ। তাৰপাছত মই নহৰুখিনি আৰু জলকীয়াখিনি দি দিছোঁ। নহৰুখিনি মই ভালকৈ ৰুকনি এখনেৰে ৰুকি লৈছোঁ। তাৰপাছত কেৰাহী এখনত মই ডাঙৰ চামুচেৰে 3 চামুচ মিঠাতেল দিছোঁ। তাৰপাছত কেইটামান জিৰা দিছোঁ। তাৰপাছত পিঁয়াজ, নহৰুখিনি আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। তাৰপাছত এচামুচ নিমখ, এচামুচ হালধি, এচামুচ কাশ্মীৰী পাউডাৰ দি পেলাই ভালকৈ লৰাই লৈছোঁ। মই ষ্টিমটো কমতে ফ্ৰাই কৰিছোঁ। এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত আধা চামুচ মই গৰম মছলা দিছোঁ। তাৰপাছত ভালকৈ লৰাই লৈছোঁ। তাৰপাছত প্লেট এখনত নমাই তাৰপাছত এটা এটা কৰি ভেন্দি মাজতে এইখিনি ভৰাই গৈছোঁ। তাৰপাছত ওপৰত বেচন পেষ্টটো ভালকৈ লগাই গৈছোঁ। মই গেছত পেন এখন বহাই লৈছোঁ। তাত মই এবাটি সৰিয়হ তেল দিছোঁ। তাৰপাছত মই ভেন্দিখিনি ফ্ৰাই হ'বলৈ দিছোঁ। মই ষ্টিমটো কমতে ফ্ৰাই কৰিছোঁ। তাৰপাছত ভালকৈ লুটিয়াই ফ্ৰাই কৰিছোঁ। তাৰপিছত মই প্লেট এখনতে উঠাই লৈছোঁ। আপোনালোকে ট্ৰাই কৰিব, ভাল লাগিব। ভাতৰ লগত খাবলৈ ভাল লাগে।